নমস্কাৰ সকলোকে বহুত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। কাৰণ মোৰ ইউটিউব চেনেলটো আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে আৰু দিয়ক আৰু আশীৰ্বাদ কৰক, যিহেতু আগুৱাই যাব পাৰোঁ। কাৰণ ভাবিলোঁ এনেই আপোনালোকৰ আগত কথা দুটামান মোৰ মনৰ কথা প্ৰকাশ কৰোঁ, যাতে কোনো বেয়া নাপায়। কাৰণ জীৱনত মোৰো এটা সপোন আছে, মোৰো এটা আগুৱাই যোৱা মন আছে। সেই গতিকেলৈ বাকী এই ভিডিঅ'টো বনোৱাৰ কাৰণে কিছুমান নিগেটিভ কমেণ্টো আহিব, মই সেইবিলাক আশীৰ্বাদ বুলিয়ে ভাবিম। কাৰণ যিহেতু মই পাইছোঁৱেই তেনেকুৱা, তো মোৰ ভিডিঅ'ত বুলিয়ে নহয়, মই ভালেমানকেইটা ভিডিঅ'তে চাওঁ, মানে কমেণ্টবিলাক দিয়ে। কমেণ্টবিলাক দিয়াৰ আগতে মানুহে অন্ততঃ ভাবি চাব লাগে। যিহেতু সকলো তেনেকুৱাই, আনৰ কথা ক'ব নাযাওঁ, মোৰ কথাখিনিকে কৈছোঁ। মোৰ কথাখিনি কাৰণ মই এজন দুখীয়া ঘৰৰ, বহুত দুখীয়া ঘৰৰে ল'ৰা হয়, মই কোনো ধনী ঘৰৰ নহয়। কাৰণ এটা কথা মনলৈ আহিলে, মোৰ সৰুৰ পৰাই এটাই ইচ্ছা আছিলে, গান গাই আনৰ কাৰণে কিবা এটা কৰিম। তেতিয়া মই ইউটিউবটোৰ বিষয়ে ইমান জনা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ এটা স্মাৰ্টফোন নাছিল। মোৰ স্মাৰ্টফোন মানে ল'ব পাৰিলোহেঁতেন মেট্ৰিক পাছ কৰি, যিহেতু মোৰ ঘৰত দিয়া নাছিল। কাৰণ মই যেতিয়া হাই ছেকেণ্ডেৰী দিছোঁ, তাৰ পাছতহে মই মোবাইলটো ল'বলগীয়া আছিল। আৰু যিহেতু যেতিয়া মই টাউনত গৈছিলোঁ সৰুতে, তেতিয়া মানে এটা কথাই মনত আনি লৈছিলোঁ। কাৰণ যেতিয়া ৰাস্তা ঘাটে মানুহবিলাকক দেখোঁ, কিছুমান আৰ্থিক অৱস্থাৰ কাৰণে ৰাস্তা ঘাটে পৰি থাকে, কিছুমান দুই চকুৰে দেখা নাপায়, কিছুমানে ভৰিৰে খোজকাঢ়িব নোৱাৰে, কিছুমানে কাণে শুনা নাপায়, কিছুমানে মুখে ক'ব নোৱাৰে। ভাবিছিলোঁ তেওঁলোকৰ কাৰণেও যদি মই কিবা এটা কৰিব পাৰোঁ, কাৰণ মই সংগীত কৰিছোঁ, কিবা কৰিছোঁ, মই নিজৰ কাৰণে আপোনাৰ সঁচাকৈ কৈছোঁ, মই লৈছোঁ কাৰণ মই নিজৰ কাৰণে কেতিয়াও একো কাম নকৰোঁ। কাৰণ নিজৰ কথা ভবাই নাই আজিলৈকে লাইফত আনক কিবা এটা কৰিব পাৰোঁ। সদায় যদি চবৰে মুখত হাঁহি দেখোঁ, মই অন্ততঃ ভাল লাগিব। কাৰণ আপোনালোকেও তেনেকৈ সহায় কৰক, কাৰণ মই বুলিয়ে নহয়, কাৰণ তেনেকুৱা মানুহ সহায় কৰক। কাৰণ যি মানুহে যদি তাৰ জেগাত যদি মই হ'লোহেঁতেন বা আপুনি হ'লেহেঁতেন, আন হ'লেহেঁতেন, সেইটো ৰিয়েলাইজ আপোনালোকে কৰিলে। কাৰণ সেইটোৱে মই সৰুকৈ ইউটিউব চেনেল এটা খুলিছোঁ, আপোনালোকৰ মৰম চেনেল আশীৰ্বাদ বিচাৰিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বিলাক চাওক, যদি বেয়াও পায় কমেণ্টত জনাব, ভাইটিবিলাকে ভিডিঅ'বিলাক বেয়া হৈছে, ভালদৰে বনোৱা, তেনেকুৱা কমেণ্ট কৰক, মই কোনো বেয়া নাপাওঁ। কাৰণ সেইটো কাৰণে যদিও কিবা এটা কৰিব পাৰোঁ তেওঁলোকৰ কাৰণে, অন্ততঃ যিয়ে নহ'লেও আধা হ'লেও কৰিব পাৰিলেও মোৰ অন্ততঃ ভাল লাগিব। সেই গতিকেলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগুৱাই লৈ যাব, মোৰ ফেচবুকৰ ভিডিঅ'বিলাক চাব। মই যিটো মানে ভিডিঅ' পষ্ট নকৰোঁ, লাগে মাহেকৰ মূৰত এটাই দিম বা সপ্তাহৰ মূৰত এটাই দিম বা দিবও নোৱাৰোঁ। কাৰণ এনেই ভিডিঅ' বনাই নাথাকোঁ, খালি মই সদায় ৰাইজৰ কাৰণে ওলাইছোঁ, ৰাইজৰ কাৰণে কাম কৰিম আৰু নমৰা কাললৈ ৰাইজৰ লগতেই থাকিম সদায়। যিহেতু সেইটো কাৰণে কৈছোঁ, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক সদায়। তেওঁলোকক অকণমান সহায় কৰিব পাৰিলে আপোনালোকেও কৰক, আগুৱাই যাওক। Love you, thank you, bye bye.